ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি এটা এক্সপেৰিমেণ্ট কৰিম। আজিৰ এক্সপেৰিমেণ্টটো হৈছে ভিনেগাৰ আৰু বেকিং ছ'ডাৰ মাজত বিক্ৰিয়া ঘটিলে এবিধ গেছ উৎপন্ন হয়। আমি চবে নিশ্চয় জানো কি গেছ উৎপন্ন হয়? কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। আজি আমি এই বিক্ৰিয়াটো ইয়াত এক্সপেৰিমেণ্ট কৰিম। তোমালোকক প্ৰেক্টিকেলি মই দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চোৱা, কাগজত আছে কি? বেকিং ছ'ডা, যাৰ কেমিকেল নেমটো হৈছে ছ'ডিয়াম বাইকাৰ্বনেট আৰু আণৱিক সংকেত হৈছে NaHCO3। আৰু এয়া হৈছে ভিনেগাৰ হৈছে এ ডিলুট সলিউশ্যন অফ এচিটিক এচিড ইন ৱাটাৰ হুইচ ইজ অলছ' নউন ইথানয়িক এচিড। ইথানয়িক এচিড যাৰ আণৱিক সংকেত হৈছে CH3COOH। এইবাৰ আমি বিক্ৰিয়াটো গঠাই চাম। এই দুয়োটাৰ মাজত বিক্ৰিয়া ঘটিলে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। আজি এইটো আমি এক্সপেৰিমেণ্ট কৰিম। প্ৰথমে মই এই বটলটোত কি ঢালি দিম? অলপ ভিনেগাৰ ঢালি দিম। এয়া চোৱা, মই ভিনেগাৰ ঢালি দিছোঁ। অ'কে, এইবাৰ এই বেলুনটোত অলপ বেকিং ছ'ডা, ইমৰান অলপ ঢালি দিয়াচোন বেকিং ছ'ডা চামুচেৰে। ইমৰানে এই বেলুনটোত কি ভৰাই দিছে? বেকিং ছ'ডা। কিয় বেলুনটোত ভৰাইছোঁ? এই বটলটোৰ ভিতৰত বিক্ৰিয়াৰ ফলত যি গেছ উৎপন্ন হ'ব যাতে ওলাই যাব নোৱাৰে, বেলুনটো লগাই লৈছোঁ চোৱা বটলৰ মুখত। এইবাৰ মই এয়া চোৱা ভিনেগাৰত যেতিয়া আমি বেকিং ছ'ডা ঢালি দিছোঁ, ঢালি দিয়াৰ লগে লগে বিক্ৰিয়া ঘটি এবিধ গেছ উৎপন্ন হৈছে, যাৰ ফলত বেলুনটো ফুলি উঠিছে নে নাই? এই বেলুনটো কিয় ফুলি উঠিছে? বিক্ৰিয়াৰ ফলত ইয়াত কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে, গতিকে এই গেছে কি কৰিছে? বেলুনটো ফুলাই দিছে। ভিনেগাৰ আৰু বেকিং ছ'ডাৰ বিক্ৰিয়াৰ ফলত যে কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে, এই কথাখিনি আমি কেনেদৰে প্ৰমাণ কৰিম এইটো চোৱা। এইবাৰ ইমৰান অলপ হেল্প কৰাচোন, মমবাতিডাল জ্বলাই দিয়া নাই। এই বটলটোৰ ভিতৰত কেণ্ডেল সুমুৱাই দিয়াৰ লগে লগে নুমাই যায়। কাৰণ কি? এই বটলটোৰ ভিতৰত কি আছে? কাৰ্বন ডাই অক্সাইড। আৰু কাৰ্বন ডাই অক্সাইডে জুই নুমুৱাত সহায় কৰে, যাৰ কাৰণে অগ্নি নিৰ্বাপক বাহিনীয়ে কি কৰে? প্ৰকাণ্ড জুইৰ ক্ষেত্ৰত পানীৰ সলনি মষ্ট কমনলি কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰে। বুজি পাইছানে আজিৰ এক্সপেৰিমেণ্টটো? ইজ ইট ক্লিয়াৰ? অ'কে, থেংক ইউ। টুডে ইজ মোৰ।